मोबाइल साउंड कम अब ये खोल के लाइए खोलना था इसको हमको मालूम नहीं ইংৰাজী 12 মে 2021 তাৰিখে কিছু নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি চহৰ অঞ্চলত আৰু নগৰ সমিতিৰ সীমাৰ পৰা 5 কিলোমিটাৰ অঞ্চললৈকে সকলো দোকান পোহাৰ দিনৰ 1 বজাত বন্ধ কৰিব লাগিব। এই অঞ্চলসমূহত দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলাফুৰা নিষেধ। গ্ৰাম্য অঞ্চলত দিনৰ 2 বজালৈকে দোকান পোহাৰ খুলিব পাৰিব। এই অঞ্চলসমূহত সন্ধ্যা 6 বজাৰ পৰা পুৱা 5 বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলাফুৰা নিষেধ। সকলো সাপ্তাহিক বজাৰ অহা 15 দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব। সকলো শিক্ষা প্ৰতিষ্ঠানত শ্ৰেণীসমূহ অহা 15 দিনলৈ বন্ধ থাকিব। সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় অহা 15 দিনৰ বাবে বন্ধ থাকিব। চৰকাৰী বিভাগত কেৱল উপ-সচিব আৰু উপ-পৰ্যায়ৰ বিষয়া উপস্থিত থাকিব। এই কাৰ্যালয়সমূহ কেৱল 1 বজালৈকেহে খোলা থাকিব। বিবাহ অনুষ্ঠানত কেৱল নিজৰ ঘৰৰ ভিতৰত 10 জনৰ উপস্থিতিৰে সম্পন্ন কৰিব পাৰিব। অন্ত্যেষ্টিক্ৰিয়াৰ ক্ৰিয়াৰ বাবে কেৱল 10 জনৰ উপস্থিতিৰ অনুমতি। সকলো ধৰ্মীয় প্ৰতিষ্ঠান অহা 15 দিনলৈ বন্ধ থাকিব। মূল পুৰোহিত মৌলবীয়ে ন্যূনতম ধৰ্মীয় সম্পন্ন কৰিব পাৰিব। অটো ৰিক্সা, চাইকেল ৰিক্সা আৰু টেক্সিত এজন চালক আৰু 2 জন যাত্ৰী যাব পাৰিব। দুচকীয়া বাহনত মাত্ৰ এজন যাব পাৰিব। শিশু আৰু মহিলাৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব। আবেলি 2 বজাৰ পৰা পুৱা 5 বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলাফুৰা সম্পূৰ্ণ বন্ধ থাকিব। আৰু জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তি বা বাহনৰ ক্ষেত্ৰত এই বাধা নিষেধ প্ৰযোজ্য নহ'ব। এই আদেশ অমান্য কৰাসকল অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত দণ্ডনীয় হ'ব। ধন্যবাদ। জনোৱা যায় যে